হেল্ল' গাইজ, মোৰ এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। মানে আজি এতিয়া আমি নতুন আকৌ ফানি ভিডিঅ' বনাম যে সেই ভিডিঅ'টোৰ কাৰণে আমি নতুন এতিয়া টপিক বনাম, লেখিম, পাৰিলে আজিৰ ভিতৰতে বনাব বিচাৰিম যিমানটো পাৰোঁ। মানে ভিডিঅ' দিয়া নাই ন, এইকেইদিন বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই আমি, তো সেইকাৰণে আমি ভিডিঅ'টো সোনকালে টপিক লেখি দিব বিচাৰোঁ। তো পিছত এতিয়া আমি মাইকৰ কাৰণে আগতে মাইকটো ইমান ভালছে অহা নাছিলে, চাউণ্ড কোৱালিটিটো। এতিয়া এবাৰ পৰা অলপ আহিব বুলি আশা ৰাখিছোঁ। মানে নতুন বস্তু এটা অৰ্ডাৰ দিলোঁ, এইটো ৱায়াৰলেছ মাইক হয়, এইটো চাই ল'ব পাৰে, ৱায়াৰলেছ মাইক। মইতো ইংলিছটো পঢ়িব নাজানো ভালছে, চাই ল'ব পাৰে, ইয়াত কেমেৰাত ফ'কাছ কৰি দিছোঁ। তো এইটো মাইক অৰ্ডাৰ দিলোঁ। তো চাউণ্ড কোৱালিটিটো এতিয়া চেক কৰিছোঁ কেনেকুৱা ভাল হয়। যদি চাউণ্ড কোৱালিটিটো ভাল আহিছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাব, আৰু যিমানটো পাৰে আমাক আপোনালোকে ছাপোৰ্ট কৰি যাওক, ছাপোৰ্ট কৰি গ'লে ভাল লাগে আকৌ। তো তেনেহ'লে ভিডিঅ'টো অলপ দেৰি পিছত আৰম্ভ কৰিম। তো তেনেহ'লে এতিয়া অ'কে, বাই। তো গাইজ, আজি আমি একদম এটা ভাল জেগাত গৈছোঁ, মানে একদম ভাল জেগা, মানে একদম তাত মানে শ্বুট কৰিম আজি। একদম আজি নেক্সট ভিডিঅ' মানে পূৰা ফাটাফাটি আহি আছে পূৰা গাইজ, একদম মজা। মানে এতিয়া তেনেহ'লে মোৰ কোন গৈছোঁ দেখাইছোঁ আপোনালোকক। তো চাই থাকিব, একদম চিৰিয়েলকৈ চাই থাকিব, একদম লাইনত চাই থাকিব। এয়া দাদা, নাম কৈ দিয়া। এয়া দাদা নমস্কাৰ, কৌশিক দত্ত। এয়া নমস্কাৰ, যোগান শইকীয়া। এয়া আমি গোটেইকেইটাই গৈ আছোঁ, একদম মজা লাগিব। ৰখা পাহৰি গ'লগৈ। তো গাইজ পাহৰি গৈছিলে মানে এতিয়া গাইজ, এই স্কাইখিনি চাওক না, এনেকুৱা মজা লাগিছে গাইজ। স্কাইখিনি একদম মজা লাগিছে, পূৰা হিলিছে মানে। ৰাস্তাটো চাওক একদম পূৰা এনেকুৱা মজা ৰাস্তা, এনেকুৱা ৰাস্তাত গৈ মজা লাগে ন গাইজ। কি কয় আপোনালোকে গাইজ? ইয়া ৰাইট। এইটো ড্ৰাইভাৰে পূৰা হাঁহি কঁকাল বিষটো ভাল হয় বুলি কয়। আজি ৰ'দটো দিছে দেই, পূৰা কাৰা ৰ'দ দিছে, কাৰা ৰ'দ দিলে যে মৰিবি। চিঙৰা লৈ আনিবি, চিঙৰা লৈ আনিবি। ঠিক আছে, চিঙৰাকে লৈ লওঁ। কেইটকা? 5 টকা চিঙৰা। কিমান? 20। লৈ আন। চিঙৰা লৈ লৈছোঁ, 5 টকীয়া চিঙৰা। বাইকখন চাই ল'বি। দেখিছোঁ নহয় পিছফালে বাইক, कौन है ये पागल आदमी? দেখিলোঁ পিছফালে। সেইটো ক'লে গ'লে ৰেপাৰটো কিবা এটা খাবলৈ লৈ লৈছোঁ, ভোক লাগিছে, লৈ আছে। তাৰপিছতে খাই মেলি তাৰপিছতে অলপ ভাগৰ লাগিব ন, প্ৰেক্টিছ কৰি মেলি। আমাৰ লগত এটা আজি নতুন প্লেয়াৰ এটা আহিছে, বেহৰবাৰীত মানে এই কৰিছে, মানে কি খণ্ডটো কিমান আছিলে? 2088 চাব আপোনালোকে, দেখিব ইয়াক। মানে বেছি টাইম নাই, অলপ টাইমৰ কাৰণে ওলাই বাৰু। এইজনে দেখক, চাই লওক, এইজনে হাই বুলি কৈ দিয়া। অঁ, এইজন আজি আমি শ্বুট কৰিম মানে আমাৰ লগত, পূৰা মানে ধুনীয়া লাগিব আজি, ভাল লাগিব। তো অলপ চাব, ভাল হৈ যাব, মজা লাগিব। তো গাইজ, এতিয়া মানে আমি পালোহি এইটো জেগাত। তো ইয়াত আমি এতিয়া মানে শ্বুট কৰিম আৰু আজি ভিডিঅ'টো মানে অলপ ধামাকা হ'ব, মানে ধামাকা হ'ব বুলি কৈছোঁ বাৰু। এতিয়া শ্বুটটো কৰা নাই এতিয়ালৈকে, কৰি লোৱাৰ পাছতে গম পোৱা যায় কিমান ভাল হ'ব, কিমান বেয়া হ'ব। তো আজি ভিডিঅ'টো কি নাম থ'ম, কি সেইটো অলপ আপোনালোকক অলপ দেৰিকৈ ক'ম। তো ভিডিঅ'টো আমি এইকেইটা এতিয়া পালোহি বৰ্তমান। ড্ৰেছ অলপ শ্বুট কৰিছে, এই চাইডে ড্ৰেছ শ্বুট কৰিছে, এই চাইডে অলপ ৰেষ্ট লৈ লৈছে কিছুমানে। সেয়া হাই কৰি দে, এয়া হেল্ল', এয়া আমি ইয়াত এতিয়া শ্বুট কৰিম আৰু ৰ'দটো চাওক ইমান কাঢ়া দিছে, পূৰা কাঢ়া দিছে দেই। আজি ফাটিব গম পাইছোঁ, পূৰা ফাটিব আজি, পূৰা মানে কষ্ট হ'ব অলপ। তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব, আৰু ইমান কষ্ট মানে এইটো আপোনালোকৰ কাৰণে একো নাই, এইটো কষ্ট। তো চাব ভিডিঅ'টো, অলপ ভাল লাগিব। তো গাইজ, এতিয়া আমি মানে একদম ভাগৰ, গৰম দেখা নাই, এনেকুৱা ঘাম ওলাইছে, পূৰা গৰম। মানে এই ৰ'দ দেখা নাই, পূৰা এই চাইডে গৰম, পূৰা এই চাইডে শ্বুট এটা হ'ল বাৰু, অলপ শ্বুট হ'ল। আৰু এতিয়া মানে বহুত শ্বুট আছে কৰিবলৈ বহুত আছে। এতিয়া কমে 1% গৈছে বুলি ক'ব পাৰি 100%ৰ ভিতৰত। বাকীখিনি আছে, কৰিম এতিয়া।
গৰম উঠিব আৰু কৰিছোঁ আপোনালোকৰ কাৰণে কষ্ট আপোনালোকে এটা ভাল পাব চাই সেইকাৰণে কৰিছোঁ তো এইকেইটা আমি ইয়াত আছোঁ এতিয়া ইয়াত একদম চবৰে মন মাৰিছে মানে ভাগৰ লাগিছে ন আচলতে সেয়া হাই সেয়া গাইছ একদম মানে আধাও যোৱা নাই এতিয়ালৈকে 40% গৈছে 40% যোৱাৰ পাছত আৰু আছে বাকী একদম মানে বেমাৰী হৈ গৈছোঁ এতিয়া আকৌ কৰিম বেমাৰী নাই এনাৰ্জেটিক হৈয়ে কৰিম আপোনালোকৰ কাৰণে তো একদম ভাল লাগিব একদম ব্লগটো চাই ভাল লাগিব চাব আৰু ভিডিঅ' আহিব ভিডিঅ' পূৰা হিলি যাব এবাৰ ভিডিঅ' হিলি যাব পূৰা এই চাৰে আমি পূৰা কৰিছোঁ ডিছকাছ হেল্ল' হাই ভাগৰ লাগিছে ন পূৰা ভাগৰ লাগিছে চাব আশীৰ্বাদ কৰিব মৰম দিব অতি সোনকালে আহি আছে আপোনালোকে এটি ধুনীয়া কাহিনী লৈ কেনে আমি আহি আছোঁ অতি সোনকালে আমি আহি আছোঁ আপোনালোকৰ আগত ধুনীয়া এটা কাহিনী লৈ তো ভিডিঅ'টো চাই থাকিব একদম চাই আৰু ছাবস্ক্ৰাইব বটনটো যে বিনামূলীয়া বুলি কওঁ যে সেই বিনামূলীয়াটো মই আকৌ কৈ দিছোঁ আৰু সেইটো দবাই দিব আৰু আজিকালি ৰঙা নাথাকে আজিকালি বগা কালাৰ থাকে ছাবস্ক্ৰাইব বটনটো নেকি সেইটো ভিডিঅ' টেপি দিব একদম ভাগৰ লাগি গৈছে একদম ভাগৰ পূৰা অৱস্থা বেয়া গাই একদম অৱস্থা বেয়া লাষ্ট পৰ্যায় আছেগৈ A few moments later. গাইছ এতিয়া আমাক কমপ্লিট মানে হৈ গ'ল বুলি ক'ব পাৰি আৰু 2% আছেগৈ সেইটো গৈ পেলাই আমি ঘৰত কৰিমগৈ মানে সেয়াত ষ্টুডিঅ'ত কৰিম ষ্টুডিঅ'ত আমাৰ মিনি ষ্টুডিঅ'ত তাত গৈ পেলাই কৰিমগৈ আৰু 2% মান আছেগৈ গাইছ তো ভাগৰ লাগিলে বহুত কষ্ট তো কেনেকুৱা লাগিলে আপোনালোকৰ বঢ়িয়া কেনেকুৱা লাগিলে কষ্ট হৈছে ন বহুত হৈছে ন কষ্টৰ ফলটো সদায় মিঠা হয় আৰু কষ্ট কৰি যাম আপোনালোকে দিব লাগিব আমাক আপোনালোকে চাব সোনকালে আমি আপোনালোকৰ মাজলৈ এৰি দিম বহুত ধুনীয়া আছে তো চাব ভিডিঅ'টো আমি অতি সোনকালে দিব বিচাৰিম এডিটিং কালিৰ পৰা কৰি দিম বুলি শ্বৰ্টটো আৰু অলপ বাকী আছে আৰু সেইটো কমপ্লিট কৰি ফিনিছ দিম আৰু তো এতিয়াহ'লে অলপ পাছত আৰু অলপ পাছত দেখাই আছোঁ ভিডিঅ'টো কি হয় কি নহয় গাইছ কি মতা কুকুৰ ओ गाइस देखो इसको देखो नजारा देखो ओ मोटा ऐसा डॉग देखो ऐसा गाइस खाले